और पासनी सेरफांगे 4टा पाइसे और बेलेग समष्टि कम पाइसे माछबारे 4टा पाइसे लामाबारी पाइसे এইফালে হাতীপুটাই পাইছে দক্ষিণ মাছবাদে পাইছে খুচৰাবাৰী পাইছে 60 লাখ টকা তো ইয়াৰ লগত মেজৰ ৰিফাইনিং হ'ব ইয়াত আমি টিং কালাৰিং টিং লগাব দিছোঁ আৰু কি কয় ফ্লৰত টাইলছ লগাব দিছোঁ আৰু সিলিংটো ফল সিলিং লগাব দিছোঁ ধুনীয়াকৈ পুটিং মাৰি প্ৰাইমাৰ ৰং চং দিব দিছোঁ ফেন দিব দিছোঁ যাতে আমাৰ যিখিনি এক্সিষ্টিং বিল্ডিং এইটোকে ধুনীয়াকৈ বনাই যাতে সুন্দৰ ক্লাছৰুম বনাব পাৰে ঘৰবিলাকতো আছেই আমাৰ কিন্তু ঘৰৰ ভিতৰত যিখিনি থাকিব লাগে যিধৰণে সজাব লাগে এই ব্যৱস্থাটো নাই তাৰ কাৰণে এই মেজৰ ৰিফাইনিং বুলি 60 লাখ টকা দিয়া হৈছে এই বিল্ডিঙত আপোনালোকে এষ্টিমেট কেনেকৈ বনাইছে আপোনালোকে চালে গম পাব আৰু এনেকুৱা যদি ৰিফাইনিং কৰিবৰ কাৰণে 60 লাখ টকা নালাগে তেতিয়াহ'লে এডিশ্যনেল ক্লাছৰুমো বনাব পাৰে আপোনালোকে চাই ল'ব এইটো ৰিফাইনিঙত যদি 60 লাখ নাযায় তেতিয়াহ'লে কি পাৰিব এডিশ্যনেল ক্লাছৰুমো পাৰিব তাৰপিছত টয়লেটো বনাব পাৰিব ৱালো বনাব পাৰিব মুঠতে 60 লাখ টকাটো শেষ হ'ব লাগে মানে ৰিপেয়াৰিঙত ইমান টকা নাযায় কম পইচাতে হৈ যায় তো এষ্টিমেট চাই লওক আপোনালোকে তো এইখিনি কামৰ যোগেদি এই স্কুলখনৰ অভাৱটো নিশ্চয় দূৰ হ'ব তাৰ কাৰণে ভাল পাইছোঁ তো আজি আমাৰ পাঁচনি চেৰফাং বা লামাবাৰী BCDCৰ বাবে খুবেই ভাল খবৰ আজি আমি ইমানেই আধাৰশিলা স্থাপন কৰিলোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ কিছুমান জাগাত মই যাবই পৰা নাই বহুত ৰাস্তা বহুত মানে মন্দিৰ কিবা কিবি আমি আধাৰশিলা স্থাপন কৰিলোঁ তো আজিৰ দিনটো আমাৰ লামাবাৰী BCDCৰ বাবে খুবেই ভাল দিন আমি যথেষ্ট উন্নয়ন পাইছোঁ আৰু কেইদিনমান পিছত লামাবাৰী এলেকাত আৰু বহুতো পকী ৰাস্তা হ'ব আমাৰ PMGSৰ টেণ্ডাৰ চলি আছে এই টেণ্ডাৰ হৈ যোৱাৰ পিছত আৰু আমি বহুত পকী ৰাস্তা পুনৰ আমি আৰম্ভ কৰিব পাৰিম আমাৰ নিজৰা যোৱাই হওক বা ইফালে NC লামাবাৰী হওক আৰু ইফালে কি কয় এইটো কিষাণপুৰৰ পৰা একদম যোৱা আদৰ্শ বহুত ৰাস্তা আছে কণ্ঠেবাৰী বহুতো পকী ৰাস্তা হ'বলৈ গৈ আছে আৰু এইখিনি সব হ'লে লামাবাৰী BCDC মোটামুটি ৰাস্তা পদূলি পকী হ'ব আৰু খুবেই ভাল দিন যেনেকৈ পাৰোঁ আমি উন্নয়ন কৰি আছোঁ এতিয়াতো আমাৰ ভাল দিন আহি আছে তো এই ভাল দিনটো আমি চবেই একেলগে থাকি আৰু বেছি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে তো আপোনালোক সকলোকে মই অনুৰোধ কৰিছোঁ আজি আমাৰ অধিৱেশনো আছে তাতে আমি কথা পাতিম তো বিশেষ আৰু নকওঁ যিসকলে দায়িত্ব পাইছে ভালকৈ কৰক আমাৰ প্ৰধান শিক্ষক আছে তেখেতসকলক এডভাইচ লওক এইখিনি ক'লোঁ আৰু বিশেষ নকওঁ আপোনালোক সকলোকে ধন্যবাদ যাচি মই চমু নকৰিলোঁ ইয়াতে সময়